ভাৰতৰত্ন সন্মানেৰে সন্মানিত কোকিল কণ্ঠশিল্পী লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই। লতা মংগেশকাৰ 1929 চনৰ 28 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল আৰু 2022 চনৰ 6 ফেব্ৰুৱাৰীত মুম্বাই ব্ৰিজকেণ্ডি হস্পিটেলত কোভিড আৰু নিউমোনিয়াত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ যোৱা 8 জানুৱাৰীৰ পৰা ব্ৰিজকেণ্ডি হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু আজি পুৱা 8:12 তেওঁৰ দেহবসান ঘটে। তেওঁৰ মৃত্যুত সমগ্ৰ দেশবাসীৰ এক শোকাস্তব্ধ পৰিস্থিতি। লতা মংগেশকাৰ 1942 চনত 13 বছৰ বয়সত প্ৰথম গীত বাণীবদ্ধ কৰিছিল আৰু 1989 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। তেওঁ হিন্দী, মাৰাঠীৰ লগতে ভালেমান ভাষাৰ গীত কণ্ঠ দান কৰিছে। লতা মংগেশকাৰ 30,000ৰো অধিক গীতেৰে আমাৰ সকলোৰে মনত এক ভাতৃত্ববোধৰ লগতে মৰম চেনেহৰ আশ্বাস প্ৰদান কৰিছিল। আজি আমাৰ মাজৰ পৰা কোকিল কণ্ঠৰে মনোমোহিত কৰা গায়িকাক হেৰুৱাই আমি যেন স্তব্ধ হৈ পৰিছোঁ।